আপুনি কেতিয়াবা ভাবিছেনে যিখন দেশে এদিন খাদ্যৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল সেইখন দেশে আজি চন্দ্ৰৰ দক্ষিণ মেৰুত কেনেকৈ খোজ পেলালে India has done it. It has become now the fourth country to land a spacecraft on the moon after the US and China and the former Soviet Union. India has made space history, becoming the first nation to soft land a spacecraft on the moon's south pole. মাত্ৰ ৮টা দশকত এখন দেশ কেনেকৈ সংগ্ৰামৰ পৰা সম্ভাৱনাৰ শিখৰলৈ উঠিব পাৰে নমস্কাৰ মই প্ৰিয়ানুজ হাজৰিকা আজি 15 আগষ্ট 2026 ভাৰতে আজি গৌৰৱেৰে ৮০তম স্বাধীনতা দিৱস পালন কৰিছে এই ৮০ বছৰৰ যাত্ৰাত ভাৰতে কি পালে কি হেৰুৱালে আৰু সমগ্ৰ পৃথিৱীক ভাৰতে কি দিলে India's unified payments interface, the UPI, gets global recognition. The International Monetary Fund, or the IMF, lists India's UPI as the world's largest real-time payment system by transaction volume. আহক আজি আমি ভাৰতৰ সেই অসাধাৰণ যাত্ৰাৰ সাক্ষী হওঁ 1947 চনৰ ভাৰত আজিৰ দৰে নাছিল বিভাজনৰ গভীৰ বেদনা দৰিদ্ৰতা আৰু শিক্ষাৰ অভাৱে দেশখনক আগুৰি ধৰিছিল কিন্তু ভাৰতে এটা সিদ্ধান্ত লৈছিল আমি কেৱল জীয়াই নাথাকিম আমি আমাৰ ভৱিষ্যত নিজে লিখিম কাৰণ এখন দেশ কেৱল মাটিৰে নহয় মানুহৰ সাহস আৰু সপোনেৰে গঢ় লৈ উঠে 1950 চনত পালো আমি এখন শক্তিশালী সংবিধান যিয়ে প্ৰতিজন নাগৰিকক সমান অধিকাৰ দিলে 1951 চনত ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনে প্ৰমাণ কৰিলে যে সাধাৰণ নাগৰিকে গোটেই দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পাৰে ইমান বৈচিত্ৰ্যৰ মাজতো ভাৰতীয় গণতন্ত্ৰই পৃথিৱীৰ সন্মুখত এক সুন্দৰ উদাহৰণ সৃষ্টি কৰিলে Lastly, the ballot box, sacred symbol of democracy. 10 million rupees were spent in constructing 2,299,478 ballot boxes. এটা সময় আছিল যেতিয়া ভাৰতে খাদ্যৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল কিন্তু কৃষকৰ কঠোৰ পৰিশ্ৰম আৰু হিউজ বিপ্লৱে আমাক খাদ্য সংকটৰ পৰা খাদ্য সুৰক্ষাৰ দিশলৈ লৈ গ'ল লাহে লাহে সাধাৰণ ৰেলপথৰ পৰা আধুনিক বন্দে ভাৰতলৈ সৰু গাঁৱৰ পৰা স্মাৰ্ট চিটিলৈ ভাৰতে এক নতুন ৰূপ ল'লে এসময়ত বহু গাঁও বিদ্যুৎ আৰু যোগাযোগৰ পৰা আঁতৰি আছিল আজি বিদ্যুৎ ইণ্টাৰনেট আৰু পথ যোগাযোগে কোটি কোটি মানুহক নতুন সুযোগৰ সৈতে সংযোগ কৰিছে কৃষিত আমি স্বাৱলম্বী হলো সঁচা কিন্তু আমাৰ যাত্ৰা ইমান সহজ নাছিল 1991 চনত ভাৰতে এক ভয়ংকৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল কিন্তু ভাৰতে হাৰ মনা নাছিল আমি আমাৰ অৰ্থনীতিৰ দুৱাৰ মুকলি কৰি দিলো যিখন দেশ এসময়ত অৰ্থনৈতিকভাৱে জুৰুলা হৈছিল আজি সেইখনেই বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতি কিন্তু ভাৰতৰ এই ৮০ বছৰৰ কাহিনী কেৱল ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান আৰু সফল মানুহৰ কাহিনী নহয় এই কাহিনী হৈছে কোটি কোটি সাধাৰণ ভাৰতীয়ৰ এজন কৃষকৰ পৰিশ্ৰম এজন শিক্ষকৰ জ্ঞান এজন জোৱানৰ ত্যাগ আৰু এজন যুৱকৰ সপোনে মিলি আজিৰ ভাৰত গঢ়িছে এই দেশ প্ৰতিজন সাধাৰণ মানুহৰ অসাধাৰণ যাত্ৰাৰ সাক্ষী ক্ৰীড়াৰ ক্ষেত্ৰতো ভাৰতৰ যাত্ৰা অসাধাৰণ হকীৰ গৌৰৱৰ পৰা আৰম্ভ কৰি ক্ৰিকেট বিশ্বকাপ অলিম্পিকৰ মঞ্চত পদক জয়লৈকে ভাৰতীয় খেলুৱৈসকলে বিশ্বৰ মঞ্চত নিজৰ এক সুকীয়া পৰিচয় সৃষ্টি কৰিছে আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আমাৰ মেধা আজি পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী টেকনলজি কোম্পানীবোৰৰ গুৰি ধৰিছে ভাৰতীয়ই বিশ্বই আজি এটা শব্দ চিনি পায় ইণ্ডিয়ান টেলেণ্ট স্বাধীনতাৰ পিছত ভাৰতৰ সুৰক্ষা যাত্ৰায়ো এক দীঘল পথ অতিক্ৰম কৰিছে আজি ভাৰত কেৱল আনৰ ওপৰত নিৰ্ভৰশীল নহয় বৰঞ্চ নিজৰ প্ৰতিৰক্ষা প্ৰযুক্তি নিজেই নিৰ্মাণ কৰাৰ দিশত দৃঢ়তাৰে আগবাঢ়িছে যি দেশে এসময়ত ৰকেটৰ অংশ চাইকেলত কঢ়িয়াইছিল সেই দেশে আজি মহাকাশ গৱেষণাত বিশ্বক নেতৃত্ব দি চন্দ্ৰৰ দক্ষিণ মেৰুত গৌৰৱেৰে নিজৰ খোজ পেলাইছে এই সফলতাৰ আঁৰত আছিল হাজাৰ হাজাৰ বিজ্ঞানীৰ বছৰ বছৰ ধৰি কৰাৰ নীৰৱ পৰিশ্ৰম তাৰ মাজতেই ঘটিল ডিজিটেল বিপ্লৱ আজি গাঁৱৰ এখন সৰু চাহৰ দোকানতো UPI চলে যি কোটি কোটি মানুহৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিছে ভাৰতৰ এই ডিজিটেল পেমেণ্ট ব্যৱস্থাই এতিয়া বিশ্বৰ বহু দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে মই আপোনালোকক আগতেও কৈছো ভাৰতক বিশ্বৰ ফাৰ্মেসি বুলি কোৱা হয়
কোভিড মহামাৰীৰ সময়ত বিশ্বৰ ফাৰ্মাচী বুলি জনাজাত ভাৰতে ভেকচিন মৈত্ৰীৰ জৰিয়তে পৃথিৱীৰ 150খনতকৈও অধিক দেশলৈ সঞ্জীৱনী সুদা পঠিয়াইছিল। আমি প্ৰমাণ কৰিলো বসুদৈৱ কুটুম্বকম, অৰ্থাৎ সমগ্ৰ বিশ্বই আমাৰ পৰিয়াল। The Serum Institute of India is all set to send 1 million Covishield doses to our neighboring nations such as Nepal, Myanmar and Bangladesh. আমি পৃথিৱীক কি দিলো? যুগৰ জৰিয়তে মানসিক শান্তি, গণিতত শূন্যৰ আৱিষ্কাৰ আৰু আমাৰ অমূল্য সংস্কৃতি, যিয়ে বিশ্বৰ কোটি কোটি মানুহৰ হৃদয় স্পৰ্শ কৰিছে। প্ৰাচীন ভাৰতৰ জ্ঞান, দৰ্শন আৰু বিজ্ঞানৰ পৰম্পৰাই মানৱ সভ্যতাক বহু ক্ষেত্ৰত সমৃদ্ধ কৰিছে। এই মহান ভাৰত যাত্ৰাত অসমৰো আছে এক বিশেষ অৱদান। অসমৰ চাহে বিশ্বৰ দুৱাৰলৈ ভাৰতৰ পৰিচয় লৈ গৈছে। বিহু, সত্ৰীয়া সংস্কৃতি, সাহিত্য আৰু প্ৰকৃতিৰ সৌন্দৰ্যই ভাৰতৰ বৈচিত্ৰ্যক আৰু সমৃদ্ধ কৰিছে। অসমৰ প্ৰকৃতি, সংস্কৃতি আৰু মানুহৰ আন্তৰিকতাই ভাৰতৰ সৌন্দৰ্যক আৰু অধিক গভীৰ কৰিছে। উন্নয়নৰ লগত এটা নতুন দায়িত্বও আহিছে, আমাৰ পৃথিৱীক সুৰক্ষিত ৰখা। ভৱিষ্যতৰ ভাৰত কেৱল শক্তিশালী নহয়, সেউজ আৰু ছাষ্টেইনেবল হ'ব লাগিব। আজি ভাৰতে সৌৰ শক্তি আৰু নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দি আত্মনিৰ্ভৰ হোৱাৰ লগতে প্ৰকৃতিৰো যত্ন লৈছে। কিন্তু আমি পাহৰিলে নহ'ব যে আমাৰ কাম এতিয়াও বহুত বাকী আছে। দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যাৰ দৰে প্ৰত্যাহ্বানবোৰ আমি একেলগে মিলি অতিক্ৰম কৰিব লাগিব। এখন সৰ্বশ্ৰেষ্ঠ ভাৰত গঢ়াটো কেৱল চৰকাৰৰ নহয়, প্ৰতিজন ভাৰতীয়ই দায়িত্ব। 1947 চনত আমি আৰম্ভ কৰা এই যাত্ৰা শেষ হোৱা নাই। এইটো কেৱল এটা নতুন আৰম্ভণিহে। আজি আমি 2026 চনত আছো, কিন্তু 2047 চনত যেতিয়া ভাৰতে স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া আপুনি ভাৰতক কোনটো স্থানত চাব বিচাৰে? তলত কমেণ্ট কৰি আমাক নিশ্চয় জনাব। এই ভিডিঅ'টো চাই আপুনি নিজকে যদি ভাৰতীয় বুলি গৌৰৱ অনুভৱ কৰিছে, তেনেহ'লে এটা লাইক কৰি প্ৰতিজন ভাৰতীয়লৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ ভাৰতৰ কাহিনী কেৱল অতীতৰ গৌৰৱৰ নহয়, ই ভৱিষ্যতৰ সম্ভাৱনাৰ কাহিনী। পুনৰ 80তম স্বাধীনতা দিৱসৰ ওলগ জনাই মই প্ৰিয়ানুজে আজিলৈ বিদায় মাগিছোঁ। লগ পাই আছোঁ এনেকুৱা ধৰণৰ এটি তথ্যমূলক ভিডিঅ' লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल यमुना गंगा उज्ज्वल जलधि तरंग। तव शुभ नामे जागे, तव शुभ आशीष मांगे, गाहे तव जय गाथा। जनगण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। ধন্যবাদ। পোনপ্ৰথমতে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। তাৰোপৰি আপোনালোকক স্বাধীনতা দিৱসৰ মই ওলগ জনাইছোঁ। প্ৰতি বছৰে আমি চেষ্টা কৰোঁ, এই চিৰিজটো আমাৰ প্ৰতি বছৰে চলি আছে, 15 আগষ্টত কিবা এটা নহয় কিবা এটা আপোনালোকক দিয়াৰ। গতিকে এইবাৰো তেনেকুৱা আৰু বিশেষ এবাৰ আমি বনোৱাৰ চেষ্টা কৰিলোঁ। 3 দিন নন ষ্টপ এডিটিং, শ্বুটিং, স্ক্ৰিপ্টটো আছেই, কৰি পেলাই আমাৰ ভিডিঅ'টো হ'লগৈ। আৰু তাৰোপৰি এবাৰ 15 আগষ্টত স্পেচিয়েলি এইটো যে আমি আমাৰ সৰাপাত ফাউণ্ডেশ্যন, যিটো আমাৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিলে, তাৰ আমাৰ পূৰ্ণ আমি ৰূপ দিম। আমাৰ এই সৰাপাত ফাউণ্ডেশ্যনৰ 15 আগষ্টৰ আজিৰ দিনটোতে আমাৰ উদ্বোধন হৈছে। আজি আপোনালোকে গম পাইছে, আমি আপোনালোকক ইয়াৰ বিষয়ে অৱগত কৰিম। গতিকে এইবাৰ 15 আগষ্টটো ভালদৰে যাব আৰু সকলোকে পুনৰবাৰ আপোনালোকক স্বাধীনতা দিৱসৰ শুভেচ্ছা আৰু ওলগ জনালোঁ। ধন্যবাদ।